বিশিষ্ট ব্যৱসায়ী আৰু সমাজসেৱক বাণীগোপাল শইকীয়াই মাজুলীৰ কাৰণে চৰকাৰক 10 লাখ টকা দিছে ৰাইট সদায় সমাজৰ কাৰণে কাম কৰা বাণীগোপাল শইকীয়াই গ্ৰাম্য অঞ্চলত এইবাৰ হস্পিটাল খুলিব ৰাইট তাৰ পিছতো কিয় ইমানবোৰ ভাল কাম বিবেচনা নকৰি তহঁতে মোক কৰৰ ঘৰ ঘৰ চোৰাং ব্যৱসায়ী সজাব খুজিছ এইবোৰ যদি ওলাই নহয় মই 2 কোটি টকাৰ মানহানি কেছ কৰিম তোৰ এগেইনষ্টত 2 কোটি টকা তাৰে মই 2খন পাহাৰ কিনিম এইজনী ছোৱালীৰ কাৰণে এই ছোৱালী নহয় She is a journalist. Sorry. ভুল হৈ গ'ল মাফ কৰি দিব জাৰ্নেলিষ্ট নহয় কিন্তু জাৰ্নেলিষ্ট এগৰাকীয়ে কোনো তথ্য আছে তথ্য নোহোৱাকৈ মই আপোনাৰ আগত এনেদৰে থিয় হোৱা নাই কাৰণ মই ভয় খোৱা বিধৰ ছোৱালী নহয় লাগে এনেকুৱা ধৰণৰ বহুত ছোৱালী লাগে কিন্তু মোৰ নিউজটো ওলাব নালাগে इसे बता दे ये जहां खड़ी है वो किसकी बिल्डिंग है समझा दे इसे এইবিলাক কথা কৈ লাভ নাই As a journalist she has right to find the truth and yes we will find the truth এই বুলেট ই কি কয় সানা অলপ বুজাই দে ইয়াক বুজাই দে মানুহে কয় মই হেনো কলা আৰু সেইকাৰণে মই এন্ধাৰৰ ৰজা স্যার এইবোৰ কি আমাক এনেকৈ অফিসত ধমকি দিছে স্যার আপনি गोस्वामी स्टोरी ड्रॉप करवा दो কিন্তু স্যার ना স্যাৰ তাৰ মানে আপুনিও এই ষ্টৰীটো পাব্লিছ হোৱাটো নিবিচাৰে ৰবি